Hello everybody, welcome to my YouTube channel Ikramul English. মই আজি এটা ভিডিও লৈ আহিছো। ভিডিওটো হৈছে এনেকুৱা ভিডিও কেনেকৈ ইংৰাজী ওয়ার্ড আমি স্পেলিং ভুল নোহোৱাকৈ লিখিব পাৰো। তাৰ কাৰণে মই এটা টিপস দিম। আজি এই টিপসটো ব্যৱহাৰ কৰিলে আপোনাৰ ইংৰাজী ভুল 90% শুদ্ধ হৈ যাব। তেনেহলে আহক পলম নকৰি ভিডিওটো আৰম্ভ। মই আগতে কেইটামান ভিডিও বনাইছিলো। ভিডিওটো যদি আপুনি চোৱা নাই তেনেহলে প্লিজ ভিডিওটো মনোযোগেৰে চাই ল'ব, কাৰণ আগৰ ভিডিওটো অসমীয়া স্বৰবৰ্ণ কেনেকৈ ইংৰাজী বাৱলত লিখিব পাৰো, অসমীয়া স্বৰচিহ্ন কেনেকৈ ইংৰাজী লেটাৰত লিখিব পাৰো, অসমীয়া ব্যঞ্জনবৰ্ণ কেনেকৈ ইংৰাজী লেটাৰত লিখিব পাৰো, সেইকেইটাৰ বিষয়ে মই আগতে আলোচনা কৰিছো। আজি আলোচনা কৰিম অসমীয়া বাক্য কেনেকৈ ইংৰাজী ওয়াৰ্ডত কনভাৰ্ট কৰিব পাৰো। চাওক, মই লিখি লৈছো কমল। এইটোক কেনেকৈ আমি ইংৰাজীত লিখিম চাব। কমলক আমি সাধাৰণভাৱে লিখিলে কৰ কাৰণে লিখিম কে, মোৰ কাৰণে লিখিম এম আৰু লৰ কাৰণে লিখিম এল। কিন্তু এইটো শুদ্ধ হোৱা নাই। কমল লিখিবলৈ হলে তাৰ কাৰণে এটা টিপস ব্যৱহাৰ কৰিব লাগিব। টিপসটো হৈছে, এইটো নোট কৰি লওক। যদি কোনো বাক্যত প্ৰথম আৰু দ্বিতীয়টোত কোনো স্বৰচিহ্ন নাথাকে, অৰ্থাৎ আকাৰ হৰ্ষিকাৰ এইবিলাক নাথাকে, তেনেহলে প্ৰথম আৰু দ্বিতীয় লেটাৰটোৰ লগত এ যোগ হ'ব। অৰ্থাৎ ইয়াত আছে কমল, কমলৰ কাৰণে কে লিখিলো আৰু যেহেতু ইয়াত কোনো আকাৰ উকাৰ নাই তাৰ কাৰণে এ লিখিলো। মোৰ কাৰণে আমি এম লিখিলো। দ্বিতীয়টোতো আকাৰ উকাৰ নাই তাৰ কাৰণে ইয়াত এ লিখিলো আৰু তৃতীয়টো আছে এল। লৰ কাৰণে আমি লিখিলো এল, কিন্তু লাষ্টৰটোতো চাওক কোনো স্বৰচিহ্ন নাই, অৰ্থাৎ আকাৰ উকাৰ নাই, তাৰ কাৰণে আমি এ দিলে ভুল হ'ব। সেইটোত এ দিব নালাগে। জাষ্ট যিকোনো বাক্য হওক বা যিকোনো গাঁৱৰ নাম হওক বা দেশৰ নাম হওক, প্ৰথম দুটা আখৰত আকাৰ উকাৰ নাথাকে, অৰ্থাৎ আকাৰ হৰ্ষিকাৰ এইবিলাক যদি নাথাকে, তেনেহলে সেই বাক্যটোৰ লগত, সেই লেটাৰৰ লগত আমি এ যোগ কৰিম। এতিয়া আৰু এটা এক্সাম্পল চাওক, তেনেহলে পুৰা ক্লিয়াৰ হৈ যাব। ৰহিম, ৰ হৰ্ষিকাৰ হি ম, ৰহিম। ৰৰ কাৰণে আমি আৰ ব্যৱহাৰ কৰিম। যিহেতু ৰৰ লগত কোনো স্বৰ চিহ্ন নাই, তাৰ কাৰণে আমি এ ব্যৱহাৰ কৰিলো। তাৰ পিছতো আছে হৰ কাৰণে আমি এইচ ব্যৱহাৰ কৰিম আৰু হ্ৰস্ব ইকাৰৰ কাৰণে আমি আই ব্যৱহাৰ কৰিম আৰু লাষ্টৰটোত আছে মোৰ কাৰণে আমি এম ব্যৱহাৰ কৰিম। এনেকৈ আমি ইংৰাজী ওয়াৰ্ড লিখিব পাৰো, বা যিকোনো মানুহৰ নাম, জীৱ জন্তুৰ নাম, গাঁৱৰ নাম, এইবিলাক আমি এনেকৈ লিখিব পাৰো। তেনেহলে কেতিয়াও ভুল নহব। আজিৰ ভিডিও এয়ালৈ। যদি ভিডিওটো ভাল লাগিছে তেনেহলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল বাটনটো বজাই থব, যাতে ভিডিও আপলোড কৰাৰ লগে লগে আপোনালোকে পায়।